মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। বহুদিনৰ পাছত আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা লং ভিডিঅ'। আৰু আজি হৈছে 2026 বৰ্ষৰ 21 এপ্ৰিল আৰু বহাগৰ 7 তাৰিখ। আজিৰ পৰা প্ৰায় 17 বছৰ আগতে এই দিনটোতে মোৰ জন্ম হৈছিল। এই 2026 বৰ্ষৰ 21 এপ্ৰিল দিনটো মোৰ বাবে বহুত বিশেষ, কিয়নো আজি হৈছে মোৰ জন্মদিন। তেনেহ'লে এই বৰ্ষৰ জন্মদিনটোনো মই কেনেকৈ উদযাপন কৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁচোন আহক। আজি ভ্লগটো আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাৰ পৰা। ৰাতিপুৱা বিচনাৰ পৰাই উঠি গা পা ধুই ধুনীয়াকৈ ভগৱানৰ ওচৰত সেৱা কৰিলোঁ আৰু তাৰ পাছত ভাত পানী খাই হাতত চকলেটৰ বক্স লৈ মই ওলালোঁ কলেজলৈ। এইবাৰ জন্মদিন পালনৰ নামত ঘৰত বিশেষ একো আয়োজন কৰা নাই। কলেজতে লগৰ ল'ৰা ছোৱালীসকলক মই এয়া সৰুকৈ কিবা এটা খুৱাই আজিৰ এই জন্মদিনটো উদযাপন কৰিলোঁ। আনবাৰৰ দৰে এইবাৰ জন্মদিনটো উদযাপন নাই কৰা বুলি কিন্তু মই দুখ কৰা নাই। অন্ততঃ এইবাৰ আনদিনা জন্মদিনতকৈ বহু গুণে সুখী। কিয় জানেনে? ৰ'ব কৈ আছোঁ। মই কলেজ যোৱাৰ পাছতে এইবাৰ আকৌ মায়ে মোৰ কাৰণে এয়া ঘৰতে কেক এটা বনাইছিলে। কেক বনোৱাৰ উপৰিও জানেনে, মায়ে আকৌ মই ভ্লগত দিবৰ বাবে ভিডিঅ' কৰি ৰাখিছে। ইমান যে ভাল লাগিছে গম পাই। পিছে এটা কথাতে অলপ মনটো বেয়া লাগিল, মই সম্পূৰ্ণকৈ কেকটো চাবই নাপালোঁ, মানে মাজতে আলহী আহি গ'ল আৰু তেওঁলোকে খাবৰ বাবে মায়ে কেকটো কাটিয়েই দিলে। বাৰু একো নাই, এয়া মই কলেজৰ পৰাই আহি ধুনীয়াকৈ এপিচ কেক খাই চালোঁ আৰু কেকটো খাবলৈ ইমানেই ভাল হৈছিল গম পায়নে ৰাইজ। বাৰ্থডে বুলি যিহেতু একো বিশেষ আয়োজন নাছিলে, সেয়ে বোলো ঘৰতে এয়া ৰুটি আৰু ভাজি বনাই এনেকৈ খাওঁ। তাৰ কাৰণে এয়া মই ৰুটিখিনি ধুনীয়াকৈ মঠি ল'লোঁ। তাৰ পাছতে এয়া অমিতা, আলু, গাজৰ, তিয়ঁহ, পিঁয়াজ, আদা, জলকীয়া সকলোবোৰ এয়া ধুনীয়াকৈ কাটি ল'লোঁ। তাৰ পাছতে কাটি লোৱা শাকখিনিও মই ধুনীয়াকৈ ধুই ল'লোঁ। আনফালে আকৌ এতিয়া জুইৰ ওপৰতে পাতি দিছোঁ এটা কুকাৰ আৰু তাতে দিছোঁ পৰিমাণ মতে মিঠাতেল। আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাতে দি দিছোঁ কাটি থোৱা পিঁয়াজ, তেজপাত আৰু 3টা কেঁচা জলকীয়া। পিঁয়াজখিনি অলপ ৰঙা পৰিবলৈ দিয়াৰ পাছতে ইয়াত দি দিছোঁ তিয়াই থোৱা দাইলখিনি আৰু কাটি লোৱা শাকখিনি। এতিয়া এইখিনি দিয়াৰ পাছত ৰঙৰ বাবে তাতে দি দিছোঁ পৰিমাণ মতে হালধি আৰু সোৱাদ মতে নিমখ। আমাৰ ঘৰত মছলাৰ ব্যৱহাৰ যদিও কম, তথাপিও এই তৰকাৰীকণৰ সোৱাদ দুগুণে বঢ়াই তুলিবৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এভৰিডে মিট মছলা। বাৰু এতিয়া মছলাৰ কথা কৈ থাকোঁতে এইফালে আমাৰ তৰকাৰী ৰেডিয়ে হৈ গ'ল। তাতে মই দি দিছিলোঁ অলপ উতলা গৰম পানী আৰু এইখিনি উতল অহাৰ পাছত প্ৰায় 4-5টামান চিটি আহিবলৈ দিলোঁ আৰু এতিয়া হৈ গ'ল আমাৰ তৰকাৰী ৰেডি। আনফালে আধা ঘণ্টামানৰ আগতে সৰুকৈ বইল বনাই থোৱা এতিয়া ৰুটিকেইটাও ধুনীয়াকৈ বেলি ল'লোঁ আৰু তাৰ পাছতে উতলা তেলত এয়া ধুনীয়াকৈ ফুলা লুচি বনাই ল'লোঁ। মই পিছে লুচি খাই বেয়া পাওঁ, সেইকাৰণে মোৰ কাৰণে শুকান ৰুটি কেইটামানকে বনাই ল'লোঁ। যিহেতু এতিয়া ৰুটি আৰু ভাজি সকলো ৰেডিয়ে হৈ গ'ল, এতিয়া আৰু খোৱাৰহে কথা নে কি কয় ৰাইজ। আনফালে আকৌ আজি আমাৰ বাগানত চাহপাতো ছিঙিছিলে আৰু ইয়াত চাহপাত ছিঙা ককাজন লগতে আমাৰ সৰু পৰিয়ালটি লগ হৈ আজি মোৰ বাৰ্থডেটো এনেদৰেই চেলিব্ৰেশ্যন কৰিলোঁ। আমি সকলোৱে খাই মেলি লোৱাৰ পাছতে এতিয়া আকৌ ফোন কৰিছোঁ আমাৰ লুটুকণলৈ। ভিডিঅ' কলৰ জৰিয়তে লুটুকণক আকৌ চকলেট আৰু কিবা কিবি বস্তু এনেকৈ বাৰ্থডেত খাইছোঁ বুলি দেখাই লোভ লগাইছোঁ। এনেদৰে হাঁহি ধেমালি আৰু কথা বতৰাৰ মাজেৰে সন্ধ্যা হ'বৰ হ'ল। আনফালে আকৌ আজি কলেজত জন্মদিন বুলি ভালেকেইটা উপহাৰ পাইছিলোঁ। পিছে উপহাৰেই জীৱনৰ সকলো নহয়, জীৱনৰ বিশেষ মানুহৰ পৰা পোৱা মৰম, শুভেচ্ছা, আশীৰ্বাদ এই সকলোবোৰহে লাগে। আৰু এই সৰু সৰু উপহাৰবোৰৰ মাজতে সোমাইছে নিখুঁত মৰম। আজি এই মোৰ বিশেষ দিনটো আৰু বিশেষ কৰি তোলাৰ বাবে তোমালোক সকলোলৈকে বহুত ধন্যবাদ থাকিল। অনাগত দিনবোৰতো যাতে জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে তোমালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাওঁ তাকেই বিচাৰোঁ। আৰু আজিৰ এই বিশেষ দিনটোৰ ব্লগ ইমানখিনিতে সামৰিব বিচাৰিছোঁ। লগতে আপোনালোকক এটা কথা কৈ থওঁ, যিসকলে মোৰ ভিডিঅ' আজি প্ৰথম চাইছে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, লগতে ছাপোৰ্ট কৰিব।